বন্ধু বান্ধৱীসকল, জনপ্ৰিয় অভিনেত্ৰী তথা মডেল আইমী বৰুৱাৰ জীৱনলৈ আকৌ আহিছে এটা ভাল খবৰ। আহকচোন চাওঁ কিনো সেই ভাল খবৰটি। যিটো খবৰে সমগ্ৰ অসমবাসীৰ লগতে অসমৰ ছবি জগতলৈ গৌৰৱ কঢ়িয়াই আনিছে। জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে পৰিচালনা কৰা আৰু অভিনয় কৰা ডিমাচা ভাষাৰ এই ছবিখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুতো বঁটা আজুৰি আনিবলৈ সক্ষম হৈছে। আৰু আইমী বৰুৱাই চেমখৰ নামৰ এই চলচ্চিত্ৰখনৰ বাবেই শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা আৰু সন্মান পাবলৈ সক্ষম হৈছে। সমূহ অসমবাসী ৰাইজক জনাবলৈ পাই সুখী হৈছোঁ যে চেমখৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আকৌ এবাৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অহা 20 নৱেম্বৰৰ পৰা গোৱাত অনুষ্ঠিত হ'বলগীয়া ভাৰতীয় পেনোৰামৰ 52 সংখ্যক ছবি মহোৎসৱলৈ নিৰ্বাচিত হৈছে আইমী বৰুৱাৰ দ্বাৰা পৰিচালনা কৰা চেমখৰ নামৰ এই চলচ্চিত্ৰ। আৰু চেমখৰৰ দ্বাৰাই শুভ আৰম্ভ হ'ব ফিল্ম ফেষ্টিভেলৰ ফিচাৰ্ছ ছেকশ্যন। ইয়াৰ বাবে আইমী বৰুৱা বহুতো আশাবাদী আৰু আছাম ডিজিটেল ফেক্সৰ তৰফৰ পৰা অভিনেত্ৰীগৰাকীলৈ যাচিলোঁ বহুত অভিনন্দন। বন্ধুসকল, আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ আগতে পায়।